খবৰ ভালনে? গুড মৰ্নিং। আছামিজ কিচেন এণ্ড ব্লগছলৈ স্বাগতম। সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেললৈ। আৰু জানেনে কিয় ৰাতিপুৱা আপোনালোকক ব্লগটো ষ্টাৰ্ট কৰি দিছোঁ? কাৰণ আজি বনাম মই ব্ৰেকফাষ্ট। আপোনালোকৰ মাজত আজি ব্ৰেকফাষ্ট এটা শ্বেয়াৰ কৰিম, বহুত ধুনীয়া ব্ৰেকফাষ্ট। আৰু মই বহুত বেয়া পাওঁ ৰাতিপুৱা ৰুটি খাবলৈ, কিন্তু মাজে মাজে খোৱা হয়। স্কুলৰ পৰা স্কুল কলেজ থাকোঁতে মোৰ ৰুটি খাবলৈ বহুত টান পাইছোঁ। এতিয়ালৈকে মই বহুত বেয়া পাওঁ। মানুহে চাগে আচৰিত হ'ব, কিন্তু ৰুটিৰ লগত তেনেকৈ চব্জি খাব পাৰি, কেতিয়াবা খাওঁ আৰু কেতিয়াবা মন নাযায় মোৰ। এইটো মোৰ আদত আছিলে, কি কৰিম এতিয়া। আদতটো ঠিক কৰিব নোৱাৰোঁ বেছি, তথাপিও মই আগৰ পৰা খোৱা হৈছোঁ, নোখোৱা নহয়। তো আজি ভাবিছোঁ, অকণমান দেখা পাই আছোঁ ইউটিউবত শ্বৰ্টত আৰু ইনষ্টাগ্ৰামৰ ৰিলছতো বহুত দি আছে, ভিডিঅ'টো ট্ৰেণ্ডিঙত চলি আছে বহুত দিন ধৰি। কিন্তু মই ভাবি আছোঁ বনাম বুলি বনোৱা হোৱা নাই। আৰু ইমান শব্দ হৈ আছে বাহিৰত, ইগন'ৰ কৰিব, বেয়া নাপাব আপোনালোকে। বহুত শব্দ হৈ আছে, মোৰ নিজে অসুবিধা লাগি আছে কথা কওঁতে। কাণত বাজি থাকিলে কথা ক'বলৈ অসুবিধা হয়। তাতে মই ধ্যান দিয়া নাই, মই কেমেৰাৰ ফালে চাই আছোঁ আৰু কথা পাতি আছোঁ, ভাবি আছোঁ যাতে আপোনালোকে মোৰ কথাবিলাক শুনি আছে ধ্যান দি পেলাই। তো সেইটো কাৰণে তেনেকৈ মই আছোঁ, সেইবিলাক চব বেক চাইড দি চব বাদ দি দিছোঁ। আপোনালোকে এই ৰেচিপিটো ট্ৰাই কৰিছে নে আপোনালোকে কমেণ্টত জনাব, মোৰ ভাল লাগিব। আজি অকল ট্ৰাই কৰাৰ নাই, ট্ৰাই কৰিব, সৰু পোৱালিহঁতক দিব। হেল্ডি ৰেচিপি হয় আৰু শক্তি হ'ব। আৰু মা দেউতাহঁতকো দিব পাৰে বনাই পেলাই, যিসকলে আছে মা দেউতাক বনাই দিব, দাদা ভাইটি সকলোৱে খাব পাৰিব। তো এইটো ট্ৰাই কৰিব, আপোনালোকে ভাল পাব। আৰু জানেনে মই ৰাতিপুৱা গা চা ধুলোঁ, ফ্ৰেছ হৈ কেনেহে মই আহিছোঁ দেই, একো খোৱা নাই। ভাবিছোঁ কেমেৰাটো অন কৰি দিওঁ। তো কেমেৰাটো অন কৰি কেনে আৰু কথা চথা পাতি আছোঁ আৰু আপোনালোকৰ মাজত। ৰ'ব, ধৰিব পাৰিছে নিশ্চয়, এয়া হ'ল খেজুৰখিনি মই ৰাতিয়ে তিয়াই থৈ দিছিলোঁ। কাৰণ ৰাতি তিয়াই থ'লে খেজুৰখিনি ছফ্ট হৈ যায়। আৰু খেজুৰ বহুত গুণাগুণ আছে, বহুত বেনিফিটছ আছে। খেজুৰ খালে হাৰ্ট এটেকৰ পৰা হোৱাৰ চান্স কমি যায়, আৰু লগতে ব্ৰেইন বহুত ষ্ট্ৰং হয়, লগতে চকুৰ পোহৰ বহুত বাঢ়ে, আৰু বডিত বহুত সোনকালে ব্লাড সৃষ্টি হয়। লগতে প্ৰেগনেণ্ট মহিলাৰ বাবে খেজুৰ বহুতেই উপকাৰী। খেজুৰত হাই ফাইবাৰ থাকে, আৰু লগতে ভিটামিন A, B, C থাকে, আৰু বহুত গুণ আছে। আৰু লগতে মই দিছোঁ এটা কলখিনি চাৰিভাগকৈ কাটি লৈছোঁ, লগতে দিছোঁ গাখীৰ। যিসকল গাখীৰ খাব নোৱাৰে আপোনালোকে পানী এড কৰিব পাৰে, কিন্তু মই গাখীৰ ধুনীয়াকৈ গৰম কৰি ঠাণ্ডা কৰি লৈছোঁ। আৰু 2 চামুচ লৈছোঁ অ'টছ লৈছোঁ, আৰু এইখিনি মিক্সিত গ্ৰাইণ্ড কৰি লৈছোঁ। চাব পাৰিছে, এতিয়া মোৰ ব্ৰেকফাষ্ট ৰেডি হৈ গ'ল। আৰু সঁচাকৈ বহুত হেল্ডি হয়, আৰু আপোনালোকে এইটো ৰাতিপুৱাকৈ খাব পাৰে, ল'ৰা ছোৱালীক দিব পাৰে, আপোনালোকেও খাব পাৰে। তো মই ফাৰ্ষ্ট টাইম ট্ৰাই কৰি আছোঁ, এনেকৈ খোৱা নাই। ধৰক মই কেনেকৈ খাইছোঁ, এক্সট্ৰাকৈ গাখীৰ খাইছোঁ, এক্সট্ৰাকৈ কল খাইছোঁ, এক্সট্ৰাকৈ খেজুৰ খাইছোঁ, এনেকৈ বহুত খাইছোঁ, কিন্তু এনেকৈ মিক্স কৰি খোৱা নাই। ফাৰ্ষ্ট টাইম এনেকৈ ট্ৰাই কৰিছোঁ, সেইটোৰ বাবে আপোনালোকৰ মাজত শ্বেয়াৰ কৰিছোঁ। ফাৰ্ষ্টটো বনাওঁতে মোৰ এটা ফোন আহিল, কিয় জানেনে? কাৰ ফোন আহিছে? মই অৰ্ডাৰ দিছিলোঁ ফ্লিপকাৰ্টৰ পৰা। সেইটো বস্তু আহি পালে, ভাবিছোঁ আনোগৈ, আগত কামটো থৈ পেলাই বস্তুটো লৈ আহোঁ, পিছত আনি পেলাই আপোনালোকক দেখাই আছোঁ। ৰ'ব, এইফালে ট্ৰেইন গৈ আছে, ৰ'ব দেখাই আছোঁ। এয়া সৰু টিকলা বস্তু ন, ভাবি আছোঁ কিনো বস্তুটো, দেখাই আছোঁ। দেখা পাইছেনে? ফ্লিপকাৰ্টৰ পৰা আহিলে, আৰু ইমান দিন ধৰি কমচে কম এইটো বস্তু অৰ্ডাৰ 3-4 বাৰ দিছোঁ, কেঞ্চেল হৈ আছিলে, নাজানো কিহবাৰ পৰা কেঞ্চেল হৈ গৈছিলে। এতিয়া আহিলে আপোনাক দেখাওঁ। গম পাইছেনে কি হয়? বেক কভাৰ হয়, মোৰ বেক কভাৰ আহি পালে। বেছি দাম লোৱা নাই, বেছি দাম কি দামেই আছে দিয়ক, ইমান কম দামী নহয়, 100 টকা দামী নহয়। 270 ৰুপিজ লৈছে, 274 লৈছে, 274 লৈছে। এইটো মেকুৰীৰ দৰে আছে মুচ। আৰু মোৰ মোবাইলটো লৈ আহোঁ এতিয়া, হ'ল মোৰ মৰমৰ ফোনটো। আগতে এইটোতো ভিডিঅ' কৰিছিলোঁ, এতিয়া কভাৰটো লগাওঁ। হ'ল দেই, এতিয়া গ্লাছটো চেঞ্জ কৰিব লাগিব, মৰম লাগিছে। হেল্ল', ভাল লাগিছে ন, কিউট আছে। গ্লাছটো চেঞ্জ কৰিব বাকী আছে এতিয়া। অৰ্ডাৰ কৰিব পাৰিলে গ্লাছটো অৰ্ডাৰ কৰি দিলে হয়, কিন্তু মোৰ ভয় লাগে লগাবৰ কাৰণে, সেইকাৰণে ইয়াতে লগাম। এইটো লৈ অনা হৈ গ'ল। এতিয়া ব'লক, আমাৰ ব্ৰেকফাষ্টটো আধা হৈ আছে, তাতে যাওঁ। আৰু এয়া মোৰ
Bismillahirrahmanirrahim. সঁচাকে বহুত টেষ্টি নাইচ কিন্তু ভাল লাগিছে খাই টেষ্টি আছিলে আপোনালোকে ট্ৰাই কৰিব যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব দেই আৰু ফেমিলি ফ্ৰেণ্ডছৰ মাজত শ্বেয়াৰ কৰিব তো আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ সকলোৱে ভাল থাকিব হেপ্পী থাকিব সুস্থ থাকিব বাই বাই